খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। তো আজি বহু দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ ন। তো আজি মই ব্লগ লৈ অহা নাই, এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আৰু আজি ভাবিছোঁ আপোনালোকক মই এটা ৰেচিপি আগবঢ়াম। আৰু এই ৰেচিপিটো হৈছে এটা মিঠাই ৰেচিপি, একেবাৰে কম সময়ত কম বস্তুৰে একেবাৰে সহজ এটা ৰেচিপি। আৰু সেইটো হৈছে বেচন আৰু চুজিৰ বৰফি। তো যদি এনেকৈ বনাই পোৱা নাই, মই যেনেকৈ বনাম এতিয়া, এনেকৈ যদি আপোনালোকে বনাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন, খাই ভাল পাব। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি চাই থাকক। বেচন আৰু চুজি বৰফিৰ কাৰণে ফাৰ্ষ্টতে মই এয়া 1 কাপ বেচন লৈ লৈছোঁ আৰু আধা কাপ চুজি, 1 কাপ চেনি আৰু গাখীৰ। মই গাখীৰ ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণেহে 1 কাপ লৈছোঁ আৰু লাগিব গাখীৰ। আৰু এয়া মই আধা কাপ পানী লৈছোঁ আৰু এইটো ঘিউ, এইটো পূৰা পিয়ৰ ঘি হয়, ঘৰত বনোৱা ঘি। শেষেই হ'বলৈ হ'ল, আজি দিলে চাগে শেষেই হৈ যাব। এইটো মানে পিয়ৰ ঘিউৰ কাৰণে মানে বহুত খোৱা হয়, তো শেষেই হ'বলৈ হ'ল। তো এইকেইটা বস্তুৰে আমি বেচন আৰু চুজি বৰফিটো বনাম। তো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমে মই এনেকুৱা পেন এখন গৰম কৰি ল'লোঁ। গৰম হৈ যোৱাৰ পিছত মই চুজিখিনি অলপ ভাজি ল'ম। এয়া মই ভাজিছোঁ, 5-10 মিনিটমান ভাজিম। আৰু মই গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ, যাতে চুজিখিনি বেছিকৈ মানে ফ্ৰাই হৈ নাযায়, মানে জ্বলি নাযায়। তো মই একেবাৰে ল' ফ্লেম কৰি চুজিখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। এয়া মই অলপ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এখন প্লেটত চুজিখিনি কাঢ়ি ল'ম। এয়া চুজিখিনি প্লেট এখনলৈ কাঢ়ি ল'লোঁ। আকৌ এবাৰ মই ভালকৈ কাঢ়ি ল'লোঁ, পেনখনত লাগি থকা দেখি। এতিয়া ইয়াতে দিম ঘি। এয়া মই ঘি দিছোঁ, অলপ সৰহকৈ দিম। কিবা এটা কৈ আছিলোঁ, চৰি। আকৌ অলপ ঘি দিলোঁ, কম হোৱা দেখি। ঘিটো দিলে মানে অলপ বেছি দিলে ভাল আৰু টেষ্টি হয়। চ' মই অলপ আৰু ঘিটো মই একেবাৰে দি দিয়া নাই, মই অলপ ঘি এড কৰি মই বেচনখিনি ফ্ৰাই কৰি ল'ম। এয়া মই বেচনখিনি দিছোঁ। এতিয়া মই ফ্ৰাই কৰিম বেচনখিনি। মই গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ। এয়া মই ভালকৈ লৰাই আছোঁ। এতিয়া আৰু অলপ ঘি এড কৰিম। চৰি, আমাৰ ঘৰৰ পোৱালি এটা আছে, মানে মই ভিডিঅ' বনালে তাকো বনাব লাগে। চ' মই যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া এনেকুৱাখন কৰি থাকে। তাৰ বাবে মই দুখিত। চ' আপোনালোকক চৰি কৈছোঁ। এয়া মই ফ্ৰাই কৰি আছোঁ। বেচনখিনি মানে এনেকৈ ফ্ৰাই কৰিব লাগে যাতে বেচনৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। তো মই কেঁচা গোন্ধটোতো নাইকিয়া কৰাৰ বাবে মই 20-15 মিনিটমান ভাজিছোঁ আৰু অলপ ঘি এড কৰি দিছোঁ। ঘিটো ঘিটো অলপ দি ফ্ৰাই কৰিলে ভাল আৰু তেতিয়া জ্বলিও নাযায় আৰু মানে বুজি পোৱা যায় মানে
সিজিছে নে নাই সিজা। মই এবাৰ প্ৰথম এনেকৈ ৰেচিপি দিছোঁ, তো কিবা ভুল হৈ যাব পাৰে, তাৰ কাৰণে চৰি। এতিয়া মই গাখীৰ এড কৰিছোঁ। গাখীৰখিনিও মই অলপ অলপকৈ এড কৰিম, মানে গোটেইখিনি গাখীৰ একেলগে দি নিদিওঁ। এতিয়া মই চুজিখিনি এড কৰি দিছোঁ। আকৌ গাখীৰ এড কৰিছোঁ। মানে মিশ্ৰণখিনি পূৰা টাইট হ'ব দিব নালাগে, অলপ কোমলকৈ ৰাখিব লাগে, তেতিয়া বৰফিটো কোমল হয়, মানে ছফ্ট হয়। কিন্তু যেতিয়া মানে মিশ্ৰণখিনি টাইট হ'ব তেতিয়া বৰফিটো টাইট হৈ যায়, তো খাবলৈ ভাল নহয়। সেইটো কাৰণে মই গাখীৰ অলপ অলপ দি মই মিশ্ৰণখিনি অলপ কোমল কৰি লৈছোঁ। এয়া মই ভালকৈ লৰাই লৈছোঁ। এতিয়া আনফালে মই চুগাৰ চিৰাপখিনি বনাই ল'ম। তাৰ বাবে মই লৈছোঁ আধা কাপ পানী, আৰু ল'ম 1 কাপ চেনি। মই দুফালে কাম কৰি আছোঁ, এফালে চিৰাপখিনিও বনাই আছোঁ, এফালে মিশ্ৰণখিনিও লৰাই আছোঁ। এতিয়া মই চিৰাপখিনি অলপ চেক কৰি লৈছোঁ। তো এতিয়া মই হৈছে নাই হোৱা চেক কৰিম। যদি অলপ আঠা আঠা হয় তেতিয়া গম পাব চিৰাপখিনি হৈ গ'ল। একেবাৰে তাঁৰ বন্ধাকৈ চিৰাপখিনি নহ'লেও হ'ব, মানে এনেই অলপ আঠা আঠা হ'লেই হৈ যাব। এয়া মই অলপ দি লৈছোঁ আৰু আধা একেবাৰে লাষ্টত দিম। অলপ দি লৈ মই এইখিনি লৰাই লৈছোঁ। এতিয়া আৰু এইখিনি দি দিছোঁ। এতিয়া মই এনেকুৱা প্লেট এখন লৈ লৈছোঁ। প্লেটখনত মই অলপ ৰিফাইন অইল সানি ল'ম। এতিয়া মই মিশ্ৰণখিনি প্লেটখনত উলিয়াই ল'ম। এয়া মই উলিয়াই ল'লোঁ। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম, আৰু মই অলপ হাতেৰে হেঁচি হেঁচি দিছোঁ। এয়া আমাৰ হৈ গ'ল ৰেডি। এতিয়া মই আপোনালোকক অলপ কাটি দেখুৱাম। এয়া পূৰা ৰেডি হৈ গ'ল বৰফি, এতিয়া কাটিবলৈহে আছে। এয়া আমাৰ বেচন আৰু চুজিৰ বৰফি ৰেডি হৈ গ'ল। যদি আপোনালোকে এনেকৈ বনাই পোৱা নাই, বনাই চাবচোন, খাবলৈ খুব ভাল লাগে। তো আজি ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব।